স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ইফালে আমাৰ বিঘ্ন আহি আছে। জেচিপি কাৰিকৰ বড় এক সেকেন্ড জেসিবি মানে এই মাটি খুন্দে জেসিবিটো নহয় কিন্তু ইটার নাম হল জেসিবি। এতিয়া যাই আছোঁ ইটা ভাটালৈ। কি কৰিম আৰু গৰীব মানুহ, কাম কৰিব যাব লাগে। আৰু আমাৰ ইফালে তই কিবা ক'ব নেকি? কি কাৰণত ইটা বনাব লগা হৈছে? এইবিলাক তামোল বাগানগিলা যদি ডাঙৰ হয় ইটা বনাব নালাগা হৈ যাব। ইগনৰ ইয়াৰ আৰু বেছি দিন নাই মানে বেছি বছৰ নাই। এইবিলাকতো খুলিবই আৰু অহা বছৰ মানত। বলক গৈ থাকোঁ ইটা ভাটালৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। নিজৰ বুলি ছাপোৰ্ট কৰিব আৰু। ব্লগ গৈ থাকোঁ। কি সুন্দৰ পৰিৱেশ, সেউজীয়া সেউজীয়া। খনুৱালী থাননি। আৰু এইবিলাক চব ইটা ভাটা। আৰু এতিয়া আহি পালোঁ আমাৰ জেচিপি ইটা ভাটালৈ। ইফালে বেছি দিন হোৱা নাই, 3-4 দিন হ'ল বনোৱা, মানে ইটাই হোৱা নাই। আৰু এফালে আমাৰ এই ফণীন্দ্ৰ ডাঙৰীয়াই পুৰা মাটি চাটি গলাই আছে কালি বনাবৰ কাৰণে। 500 মান মাটি গলাইছে। আমাৰ ভাটাৰ টপ নাম্বাৰ 1। আৰু তাত লিখছে দেখছা জেচিবি। মাটি গলাই আছে বৰ্তমান।
400 মাটি মানে কি কৰিম আমি আৰু দুখীয়া মানুহ না এনেকে কাম কৰিব লাগে ইটা বনাই খাব লাগিব আৰু যদি খোলা হৈ গ'ল এতিয়া থাকি গ'ল জিচি মালিক এটাও জিচি মালিক আর এটা জিচি মালিক হয় এটা জিসি লিভার দাও কি কই লিভার দাও এরা 150 চাইলাও 250 বানাল আরে 300 বানাল মই 200 বানাল